Hello and welcome to NH Assamese Tax Friends. আপুনি যদি এতিয়ালৈ পেন কাৰ্ড আৰু আধাৰ কাৰ্ড লিংক কৰা নাই তেতিয়াহলে আপোনাৰ বাবে এই ভিডিওটো অতিকৈ প্ৰয়োজনীয় কিয়নো মই আপোনাক ক'বলৈ ওলাইছো যে আপুনি অতি সহজতে আপোনাৰ নিজৰ মোবাইলতে ল্যাপটপ বা কম্পিউটাৰত নহয় আপোনাৰ মোবাইলতে কেনে ধৰণে আধাৰ কাৰ্ড আৰু পেন কাৰ্ড লিংক কৰিব তাৰ বিষয়ে আমি আলোচনা কৰিম গতিকে বন্ধুসকল যদি আপোনালোকে মোৰ চেনেলটো এতিয়ালৈ সাবস্ক্ৰাইব কৰা নাই তেতিয়াহলে প্লিজ সাবস্ক্ৰাইব কৰি দিয়ক আৰু যদি এই ভিডিওটো ভাল লাগে তেতিয়াহলে লাইক কৰি দিয়ক আৰু ভিডিওটো শেয়াৰ কৰিব আৰু লগতে যদি কিবা নজনা থাকে তেতিয়াহলে কমেন্ট কৰি জনাব মই নিশ্চয় ইয়াৰ আপোনাৰ উত্তৰ দিবলৈ সক্ষম হ'ম গতিকে फ्रेंड्स আহক আজি আমি এই ভিডিওটো আৰম্ভ কৰো পেন কাৰ্ড আৰু আধাৰ কাৰ্ড লিংক কৰিবলৈ পোন প্ৰথমে আপুনি আপোনাৰ মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি লব মই গুগল ব্ৰাউজাৰ ওপেন কৰি লৈছো আৰু ইয়াত সাৰ্চ কৰি দিব ই-ফিলিং আৰু ইয়াত ই-ফিলিং লিখি সাৰ্চ কৰি দিব এনেকৈ ই-ফিলিং তো फ्रेंड्स ই-ফিলিং লিখি সাৰ্চ কৰি দিয়াৰ লগে লগে এনেকৈ বহুকেইটা লিংক আহিব আপুনি তলতে দেখা পাব বহুকেইটা এনেকৈ ধৰণে বহুকেইটা লিংক আহিছে কিন্তু মই এই ওপৰৰ আপুনি দেখিছে ইনকাম ট্যাক্সৰ যেটো অফিচিয়েল ওয়েবসাইট এই ওপৰৰ হেটোত ক্লিক কৰি দিম এডত ক্লিক কৰি লব তাৰ পিছত তেনেকুৱাকৈ এটা নতুন পেজ ওপেন হ'ব ইয়াত বহুকেইটা লিংক আহিছে যেনে ই ভেৰিফাই লিংক আধাৰ আৰু ইয়াত সেকেন্ড নম্বৰটো লিংক আধাৰ আছে তাৰ পিছত ই পেটেক্স তাৰ পিছত ভেৰিফাই ইওৰ পেন তো এই কৰিব নালাগে ডাইৰেক্ট আমি ওপৰৰ লিংকটোত ক্লিক কৰিম সেকেন্ড লিংকটোত আমি ক্লিক নকৰিলে সেকেন্ড যেটো লিংক আধাৰ তাত ক্লিক নকৰো হেতু কিহৰ মই পিছত কম তো ফার্স্ট যেটো লিংক আধাৰ ইয়াত ক্লিক কৰি লৈছো এনেকুৱাকৈ এখন ফৰ্ম দেখিব আপুনি এই ফৰ্মখন ফিল আপ কৰি লব ইয়াত পেন নাম্বাৰ আধাৰ নাম্বাৰ নাম মোবাইল নাম্বাৰ আৰু ইয়াতে এনেকৈ লিখি লিংক আধাৰ ক্লিক কৰিব মই ইয়াতে বহাই লৈছো এনেকৈ বহি লব আপুনি ইয়াতে পেন নাম্বাৰ দিব তো মই মোৰ পেন নাম্বাৰ দি দিছো তাৰপিছত আপোনাৰ আধাৰ কাৰ্ড নাম্বাৰটো ইয়াতে দি লব আধাৰ কাৰ্ড নাম্বাৰটো মই মোৰ আধাৰ কাৰ্ড নাম্বাৰটো দি লৈছো আৰু আধাৰ কাৰ্ড নাম্বাৰটো দিয়াৰ পিছত আধাৰ কাৰ্ডৰ যেটো নাম আছে আপোনাৰ যেনে ধৰণে আছে নামটো তেনেকৈ বহাই লব তাৰ তলত আপুনি আপোনাৰ লগত থকা যিকোনো মোবাইল নাম্বাৰ এটা দি লব আধাৰ কাৰ্ডৰ লগত লিংক নাথাকিলেও কোনো কথা নাই মোবাইল নাম্বাৰটো দি লব এনেকৈ গতিকে মই মোৰ মোবাইল নাম্বাৰটো দি লৈছো আৰু দিয়াৰ পিছত দুটা অপচন আহিব তলত আই হ্যাভ অনলি ইয়াৰ অফ বাৰ্থ ইন আধাৰ কাৰ্ড যদি আপোনাৰ আধাৰ কাৰ্ডৰ অকল বাৰ্থটোহে আছে ডেট অফ বাৰ্থৰ তেতিয়ালে ওপৰত ক্লিক কৰিব নহলে তলতত ক্লিক কৰিলে হ'ব ওপৰত নালাগে আই এগ্ৰি টু ভেলিডেট মাই আধাৰ ডিটেইলছ তো ইয়াতে লিংক আধাৰ ক্লিক কৰি দিছো তাৰ পিছত মোৰ এনেকুৱা হৈছে ইওৰ পেন ইজ অলৰেডি লিংক টু গিভ আধাৰ মোৰ যেহেতুকে পেন কাৰ্ডখন আধাৰৰ লগত লিংক আগতে হৈছিল সেই তাৰ কাৰণে তেনেকুৱা হৈছে আপোনাৰ ইয়াত এনেকৈ নাহি ওটিপি আহিব ওটিপি সেন্ড হোৱাৰ লগে লগে আপোনাৰ সাবমিট হৈ যাব আৰু ইয়াৰ পিছত আপুনি কেনেকৈ চেক কৰিব হেতু মই কৈ আছো যেটো আপুনি আপোনাৰ লিংক আধাৰ বুলি সেকেন্ড নম্বৰত আছিল হেতু যাব লাগিব আপুনি এদিন বা দুদিন পিছত চেক কৰিব লাগিব লগে লগে চেক নকৰিব কাৰণ লগে লগে নাহিব তো এদিন বা দুদিন পিছত চেক কৰি লব ইয়াতে পেন নাম্বাৰ দিব তাৰ পিছত ইয়াত আধাৰ নাম্বাৰ দিব আধাৰ নাম্বাৰ দিলে তাৰপিছত ভিউ লিংক আধাৰ ষ্টেটাছত ক্লিক কৰিব তাৰপিছত এনেকৈ আহিব ইওৰ পেন ইজ লিংক টু আধাৰ নাম্বাৰ তো আপোনাৰ আধাৰ কাৰ্ডখন পেন কাৰ্ডৰ লগত লিংক হৈ গৈছে फ्रेंड्स আজিলৈ ইমানে আশা কৰিলো যে আপুনি ভিডিওটো চাই ভাল পাইছে যদি আগতে কোৱাৰ দৰে এটা লাইক কৰি দিব